Oh
তই মোৰ প্ৰাণৰ ভগ্নী 5 জন ভাতৃৰ মাজত তই মাথো মোৰ একমাত্ৰ ভগ্নী মুক্ত কৰি হৃদয়ৰ দ্বাৰ আকুণ্ঠ চিত্তে মই তোক কৰিছো আশীৰ্বাদ পূৰ্ণ হওক তোৰ মনৰ কামনা জয় জয় মই হওক তোৰ ভৱিষ্যত জীৱন আৰু শুন এতিয়া ৰুক্মিণী মিৰিষা মহেন্দ্ৰ ক্ষণ ভৱানী মুখলৈ গৈ তই আশীৰ্বাদ কৰিবি গ্ৰহণ তাৰ পাছে প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ সহমন্তব্য আৰু শুন ৰুক্মিণী তাৰ পাছে দিবি তোৰ পৰমাল্য দান শৰীৰাজ শিশুপাল ৰজাৰ ডিঙিত অসম্ভৱ তেনে কথা দাদা নোৱাৰা হৰিব তুমি স্বাধীনতা মোৰ স্বয়ম্বৰ সভা আয়োজন কৰি দেখে কৰিছা ঘোষণা এই যদি সঁচা হয় আপোন ইচ্ছাৰে কৰি লম অতি মনোনীত ৰুক্মিণী এই মোৰ নুহে অনুৰোধ আদেশ কৰিছো মই কৰিব লাগিব তই অৱশ্য পালন শৰীৰাজ শিশুপাল হব তোৰ ছোৱালী নহব অন্যথা মোৰ নিমন্ত্ৰণ পাই আহিব তেওঁ বৰবে সাজি সেইবাবে মাতিছা যদি তুমি এদিবা তেওঁক পৰমাল্য দান ৰুক্মিণী নকৰিবি প্ৰতিবাদ বিনা বাক্যে পালিবি মোৰ আদেশ অৰ্থহীন তোমাৰ আদেশ নোৱাৰা হৰিব তুমি স্বাধীনতা মোৰ স্বাধীনতা এই তিৰুতাৰু আছে আকৌ স্বাধীনতা ৰুক্মিণী তই মোক হহুৱালি এই কথা যদি শুনে তোৰ হাঁহিব জগতে ইচ্ছামতে কৰা পৰীক্ষা হ'ব পাৰো ৰজাৰ জীয়াৰী নহও কদাপি মই সজাৰ মইনা মোৰ কাম কৰি যাম কৰা হয় কৰ্তব্য তোমাৰ দেউতাৰ সমাজত বিলোপ নহ'লে তোমাৰ
ডাইনী নারী জানো জানো মই কোন জানো দাদা কোনদিনৰ যুৱৰাজ তুমি আৰু তুমিও জানিব লাগে কোনদিনৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে তোমাৰ দৰে এই গর্ব তোর রব কি মানবে অঙ্গীকার মোর শিশুপাল হব তোর স্বামী মোৰো অংগীকাৰ স্বামী মোৰ কোন কোন তোর স্বামী এই রুক্মিণী কোন 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 তোর স্বামী উত্তর দে উত্তর দে কোন পূজাৰ বেটিত বিশ্বপতি দৈৱকী নন্দন চমৎকার চমৎকার নন্দর দুলাল কৃষ্ণাজি পূজার বেদি পূজার বহরে কৃষ্ণ পূজার বেদি রুক্মিণী পাপি লক্ষ্মী পুনে দূরে তোকাজি ইয়েন ও কোন মন্তনা এই কোন দিলর রাস্তারে মত কার আরে কথা দিছ এই সন্দানত দাদা আরেক দেৱতা মোৰ যদুপতি নন্দন কৃষ্ণ জগতৰ ঈশ্বৰ স্তব্ধ হব বালিকা নকরিবি উচ্চারণ হেই কৃষ্ণর নাম এই দুঃখর ভক্তি কই কেনেকৈ হল প্রিমা নষ্ট দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা দেৱতাৰ চৰণত পূজা নকৰি কেনেকৈ ৰ'ব পাৰোঁ মই আরাধ্য দেবতা না জানার কি মূর এখন কৃষ্ণর নাম উঠি বলে কৃষ্ণ নাম উচ্চারণ করা মহাপাপ পিতৃগুলিময় কয়েক ঘোষণা মূর হাতের তয়াজি এরব কুকর্ম করিবি কেনেকৈ করিবি তয়াজি এরব কুকর্ম এই রুক্মিণী দাদা উত্তৰ উত্তৰনো কিনো দিম দাদা লাগে যদি দিব পাৰোঁ পূজাৰ নিৰ্মাণ শুনয় পূজার নাম নরবি মুখত মনত রাখবি যদি শিশুপাল হবে তোর স্বামী নসিব পেলা হৃদয়ের পরা এই কৃষ্ণর নাম এই মহাবলী কৃষ্ণর মূর্তি আমি সিঁড়ি করি জ্বলন্ত অগ্নিময় করি নিক্ষেপ পূজার নির্মাণ পূজার নির্মাণ পূজার নির্মাণী কৃষ্ণ 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 কৃষ্ণমূর্তি কুন্দির করি তোমার কাতর সন্মরে পরি শেখানো হেয়ে উদ্ধারের বাবে আহিরি নদী নিত্যাতে দৈ খন্তেক সুয়ামরে ভুবন মোহন দখবতারে খন্তেকতে গুচি যাব মনৰ বেদনা
গোলক ধামৰ লক্ষ্মী হিচাপে মই বুঢ়াবাৰ মনে তোমাৰ ওচৰত শত শত বিশ্বরূপে শোভাশ্রী পদ্মে পদ্মালয়ে শুভে सर्विता पाहिबर देवी महालक्ष्मी नमस्तुते
তৰিং উদ্ধাৰ পুৱা সাহিত্য কি কেনি গ'ল প্ৰাণ কৃষ্ণ মোৰ বিদৰ্ভৰ ৰাজধানী কুন্দিলপুৰত ৰাজকন্যা ৰূপিণী খবৰ স্বয়ম্বৰ নিঃসন্দেহে দিলা তুমি সুখবৰ স্বয়ম্বৰ সভাত হয়তো বহুতত দ্বাৰকাৰ শত্ৰুৱে নৰপতি হস্তে হস্তে হবহি পচি কল চাই আছে জৰাখণ্ড শিশুপালে বিচাৰি সুযোগ বাৰে বিপদে সম্পদে পতি খুঁটে খুঁটে মই তাৰ আছিলো সহায় কিন্তু কিয় আজি এৰি গ'ল মোক আৰ্য বোধ কৰোঁ দ্বাৰকাপতি ভাবিলে সামান্য কামৰ বাবে আমাৰ সাহায্য নাই প্ৰয়োজন সি যদি ভাবিছে হৃদয়েৰে তেন্তে কৰিছে মূৰ্ছামি সৰু হওক ডাঙৰ হওক কোনো কথা নাই তাৰ সৎটোক সামান্য জ্ঞান নকৰে জ্ঞানে বাৰু এৰি যায় সেই কথা আমি এতিয়া কৰিব লাগিব আমাৰ কৰ্তব্য পালন অপেক্ষা কৰিছো আৰ্য আদেশৰ বাবে সুৰক্ষিত কৰিম আমি কৰ্তব্য পালন কেৱল আমিয়ে নহয় সকলো যাদৱ বাহিনী আছে সুসজ্জিত কৰি আদেশ পালে তথাপিও তাৰকাৰ জীৱন জীৱন যেনে তেনে কৰি উঠাৰ যাদৱৰ অস্ত্ৰ আঘাতত নোৱাৰে শিৱ কস্তুৰী দৰ্বৰ ভাৰত আমি অজয় যাদৱ মনোময় ৰামকৃষ্ণ নামকে হ'ব আমাৰ অবৈধ খবৰ এইবাৰ হাত ধোৱা তুমি নামত যদি হয় প্ৰয়োজন ধৰিব লাগিব মূৰ্তি ভয়ংকৰ কোন দিনত চুক্তি প্ৰাণ পাখি গৈ প্ৰাণৰ সমুদ্ৰত কৃষ্ণ গ'ল আকৰ্ষৰে বিঘ্নকাৰী কোনোবা ওলালে আগত ধৰিব লাগিব সংসাৰ মূৰ্তি তেতিয়া তুমি মোক কৰিবা সহায় তাৰ সাধ্য যাদৱক কৰে মংগল জয় জয় শ্ৰীকৃষ্ণ জয় 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 thấy ta tấu ta thế ta đi đi đây dù thọ ra ta đi soi ta nó bỏ pro ta nó đi ôi ra ta nó bỏ pro ta nó không nghe স্বয়ম্বৰ সভা আৰু বেছি দূৰত নাই এই নিৰতে খং দুখনে মই বেগ ঘোষা কৰি লওঁ সকলো প্ৰস্তুত হৈ আছে সখা মাত্ৰ পৰিধান কৰিলে হয় দিয়া সখা এয়া কাপোৰ গন্ধ শ্ৰেষ্ঠ শিশুপাল ৰজাক যে সুন্দৰী শ্ৰেষ্ঠ ৰুক্মিণীয়ে বৰমাল্য প্ৰদান কৰিব ই একেবাৰে পানীৰ মিঠৈ যদি সেয়ে হয় দৰা ধৰা মহাৰাজৰ কপাল ফুলিব ভাস্কৰ পণ্ডিতে মোক গণনা কৰি থৈ গৈছিল যে মোৰ ভাগ্যত ৰাজনন্দিনীৰ গুৰা আছে আৰু কেৱল ৰাজনন্দিনীয়ে নহয় অৰ্ধ ৰাজ্যৰ আশা ৰাজকুমাৰী ক্ষত্ৰিয়া আৰু মই হলো ব্ৰাহ্মণ অসৰণ বিবাহ একো ক্ষতি নাই সিও শাস্ত্ৰসন্মত জনাতি ৰজাই দেৱজনীৰ প্ৰাণী গ্ৰহণ কৰি মোলৈ বাট মোকলাই থৈ গৈছে ময়ো ইয়াত থকা কাপোৰ গ্ৰহণ কৰি স্বয়ম্বৰ সভাতে প্ৰৱেশ কৰোঁগৈ কবতো নোৱাৰি কাৰ কপালত কি আছে
দেৱৰাজ ইন্দ্ৰই নে বিদুষক মহাভাৰত ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি মোৰ ভীষ্মকে ৰজা গৃহে আজি দিব কন্যা দান দিব কন্যা দান ধৰ্মৰে বা ধীছে দোল পৰ্বতৰ সমান ভীষ্মকে ৰজা গৃহে আজি দিব কন্যা দান দিব কন্যা দান ধৰ্মৰে বাণ ধীছে দোল পৰ্বতৰ সন্মানীয় উপস্থিত নিপতিবৃন্দ আৰু ঋষিমণিগণ সকলোৰে উপস্থিতিত আনন্দিত আজি এই কুন্দিল ৰাজ্য উপস্থিতিত সকলোকে ভীষ্মকে হিয়া ভৰা সম্ভাষণটো নাই সাদৰেৰে কৰিব গ্ৰহণ মন্ত্ৰীবৰ সকলো যোগাৰ হ'লনে হয় মহাৰাজ সকলো নিমন্ত্ৰিত অতিথি সভাত হ'ল উপস্থিত খন্তেক পাছতে শুভ ক্ষণ চাই ৰাজকুমাৰী সভাত হ'ব উপস্থিত বিশ্বাসটো যি সভা ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ উপস্থিত সেই সভা সম্পূৰ্ণ বুলি স্বীকৃতি হ'ব নোৱাৰে যদুপতি শ্ৰীকৃষ্ণৰ অহাৰ বয় নোহোৱাৰ কাৰণে আমি দায়ী নহয় আৰু তাৰ বাবে স্বয়ম্বৰ সভা বন্ধ থাকিব নোৱাৰে ভাৰতৰ সকলো নিপতীয়ে নিমন্ত্ৰণ পাই এই স্বয়ম্বৰ সভালৈ আহিছে কিন্তু নিপতীৰ শ্ৰেষ্ঠ নিপতী সেই কৃষ্ণ কিয় অনিমন্ত্ৰিত তাৰ ভিতৰত নিশ্চয় কিবা গুপ্ত ষড়যন্ত্ৰ আছে থাকিলেই বা গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বকতো তাৰ কাৰণে কিয় ইমান চিন্তা কি কাৰণে এনে নালিকাৰ চৰ্চা ভাবি চিন্তি কথা কবা মই তোমালোকৰ ভালৰ কাৰণেই কৈছো কৃষ্ণহীন এই সভা বৈধ নহয় এই সভাৰ কাৰ্য প্ৰণালী কোনো জ্ঞানী লোকৰ মতে সমৰ্থিত হ'ব নোৱাৰে যদি হে হয় নিজকে তেওঁ জ্ঞানী বুলি স্বীকাৰ কৰে তেন্তে তেওঁ এই স্বয়ম্বৰ সভাৰ পৰা গুচি গ'লেই হ'ল তেওঁ নাথাকিলেও এই স্বয়ম্বৰ সভা চলিব আহিছো যেতিয়া সভা শেষ কৰিহে যাম যদি পাৰো যদি আৱশ্যক হয় গুপ্ত ষড়যন্ত্ৰ তেন্তে বন্ধ কৰিম বিদ্ৰোহী সকলোকে কৃষ্ণৰ বদলে অহংকাৰী বিশ্বাসটো তোৰ বৰ কথা আৰু সহ্য নকৰো তোৰ অন্তৰত স্পষ্টভাৱে কুন্দিলৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নিকা দেখা পোৱা গৈছে বিত্তভাৱে আহি তই বিদৰ্ভৰ হাতটো সাজিব খুজিছ কিন্তু তোলৈ আমি ঘৃণাও নকৰিবই তোৰ স্থান ইয়াত নহয় কৃষ্ণৰ চৰণত শৰণ লোৱাটোৱে শ্ৰেষ্ঠ কৃষ্ণক নিন্দা কৰি
নিজৰ জীৱন সুৰক্ষিত নকৰিবি জৰাসন্ধ তোৰ হাতত তোৰ মৰণ অনিবাৰ্য মোক কৃষ্ণৰ ভয় দেখাইছ বিশ্বকতো যে কৃষ্ণই এবাৰ নহয় দুবাৰ নহয় দুবাৰ সাগৰৰ বক্ষত মুখ লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰিছে সেই কৃষ্ণলৈ এই জৰাসন্ধই কদাপিতো নকৰে মই কৃষ্ণৰ সমবীৰ নাই এই ভাৰতত কৃষ্ণৰ আগত তই সামান্য পতংগ গোৱালৰ ল'ৰা ছোৱালী কৃষ্ণৰ বদলে অহংকাৰী কথা আৰু মোৰ সহ্য নহয় বন্ধুসকল বোলো জৰাখণ্ড ইয়াৰ নামটো বিশ্বকেতু হোৱাতকৈ ধূমকেতু হোৱা যেনে আমি আৰু সকলোৱে মিলি এই পৃথিৱীত কৃষ্ণৰ নাম সময় নাৰাখো আমি সকলোৱে মিলি যাদৱক সমুলঞ্চে নিপাত কৰো এই কৃষ্ণৰ দাস বিশ্বকেতুৰ মুখত বৰ কথাৰ মোৰ সহ্য নহয় নিপদিবৃন্দসকল সাধু হোৱা এতিয়াই আমি এই নৰমক বধ কৰো চাওচোন কৃষ্ণই তোক কেনেকৈ ৰক্ষা কৰে পঠাবলৈ সমৰ্থ হব মই সকলোকে কৰা জোৰ কৰি মাতিছো পাক যুদ্ধ পৰিত্যাগ কৰি সংযত হওক এইখন স্বয়ম্বৰ সভাত মোৰ শুভক্ষণত ব্যাঘাত নজন্মাব ঠিক কথা শান্ত হওক নিপতীসকল সকলোৱে মনত ৰাখিব লাগে যে এইখন স্বয়ম্বৰ সভা শক্তিৰ মেলা নহয় য'ত ইজন সিজনক আক্ৰমণ কৰি বাহুবলৰ পৰীক্ষা কৰাটো অযুক্তিকৰ কুন্দিল কৰি স্বয়ম্বৰ সভাত পদাৰ্পণ কৰিলে আজি তোৰ স্বয়ম্বৰৰ উপলক্ষে অভিনৱ অভূতপূৰ্ব আয়োজন দেৱঋষি নাৰদ আৰু যত মানে ঋষিগণে তোক সিয়া ভৰা কৰিছে আশীৰ্বাদ এই সুবিশাল ভাৰত ভূমিৰ প্ৰবল প্ৰতাপ নিপতীসকলে আহি আজি এই শুভক্ষণত হৈছে সন্মিলিত নাই আৰু কোনো বাকী ৰূপিনী সকলো আহি আজি এই শুভক্ষণত হৈছে সন্মিলিত
চাইল ৰুক্মিণী এওঁই সেই শিশুপাল এওঁ অতিকৈ ৰূপৱান বলৱান গুণৱান আৰু মহাধনুৰ্ধৰ এওঁ সৰ্বশাস্ত্ৰ বিশাৰদ এওঁই হ'ব তোৰ উপযুক্ত পাত্ৰ এতিয়া এওঁকেই কৰ তই তোৰ বৰমাল্য দান দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা দ্বাৰকাৰ যদুপতি আছে কোনফালে শোভা কৰি সভাৰ আসন এই গৰখীয়াৰ ৰজা কৃষ্ণৰ কথা সুধিছ নহয়নে এই সভ্য সমাজত তোৰ জীৱনৰ শুভক্ষণত এই কৃষ্ণৰ নাম লৈ তই তোৰ জীৱা কলুষিত নকৰিবি ৰুক্মিণী দাদা আজি মোৰ স্বয়ম্বৰ পাতি মোৰ পূৰ্ণ স্বাধীনতা হস্তক্ষেপ নকৰিবা দাদা নকৰিবা কৃষ্ণ নিন্দা মোৰ সন্মুখত ৰুক্মিণী এনে কাৰ্য অসমান স্বয়ম্বৰ সভাত চোৱাচোন ভালদৰে এবাৰ চোৱা কোন লিখে বলিছে বতা শুনা হবে পূজ্য সভাসদসকল ৰুক্মিণীয়ে বাছি ললে প্ৰতি নিৰ্বাচন হে প্ৰতি ব্ৰহ্মাণ্ডৰ প্ৰতি দ্বাৰকাৰ দেৱনাৰায়ণ মহৰ্ষি নাৰদে দিয়া বিস্মন্ত জাতি যাৰ নাম শয়নে সপোন মনত পৰাই কটালো জীৱন সেই সুপবিত্ৰ কৃষ্ণৰ নামত ময়ে বৰমাল্য কৰিলো অৰ্পণ কন্দুৰ কৰি জীৱনৰ দেৱতা মোৰ বল আপু হরিণ সাগরে বেলা দাদাটা পক্ষত তোমালাই ভরি পতা আছে স্বর্গহীন থাকো বন্ধ কর এই কুন্দির বিদ্রোহী কৃষ্ণর জয়ধ্বনি কত খাই বিদর্ভর জয় কত গুরুর কঙ্কিনী অগ্নিমূল জয় গোপাল পরাজখণ্ড হবে মিরিয়াদি কৃষ্ণর অস্তিত্ব সরকার করুগৈ জয় কৃষ্ণর খতর প্রাণর ভগ্নি করুগৈ উদ্ধার ও কলা কৃষ্ণৰ ৰঙাতে কলা কৃষ্ণৰ ৰঙাতে কলা কৃষ্ণৰ ৰঙাতে সকলে আহি ধাৰাসাৰে বৰশিছে হয় ভয় নাই পে অকলে কৰিম খবৰ মই সিহঁতৰ সবে তুমি মাথো বহা গৈ ৰাখা ভয় নাই কৃষ্ণ ভয় নাই আমি আছো তোমাৰ সহায় কৃষ্ণ
Besende! সাগৰৰ বৈজ্ঞত আজিও দিনে পলাই আছে ৰে মোৰ গাবৱাল আজতো পাইছো বিচাৰি নবনামি দয়াদি চোরার খণ্ডমগ তিরুপতি যুদ্ধর ভয়ে ভেদা নহয় যদুপতি রণ কিয় বিচাৰিছে ন ৰণ নুহে মানুহৰ সংগ চোৰৰ মুখত ধৰিছো হাস্যৰ কথা ৰণ নুহে মানুহৰ সংগ কিন্তু চোৰৰ বিদ্যা দক্ষিণত গোপিনীৰ ঘৰে ঘৰে গৈ চোৰৰ বিদ্যা কৰি স্বায়ত্ত আজিও সেই বিদ্যা নগল তোৰ সেইকাৰণে কোন দিনৰ পৰা ৰূপিনীক চুৰ কৰি আনিছ তোক কাজি সমুদ্ৰেত দিম প্ৰতিফল দেৱেন্দ্ৰ বংশীধৰ ধন নিদিও কদাপি চোৰৰ হাতত চোরার খণ্ডমগ তিরুপতি যুদ্ধৰ ক্ষেত্ৰত তুমি সুন্দৰ বক্তৃতা কৰালা শবদ যুদ্ধ কৰা পূৰ সময়
ওলাইছেনে তোমাৰ পৰিবাৰে কৰিব মোৰ সমাজ গোপিনীৰ বস্ত্ৰটোৰ কলীয়া কৃষ্ণ ৰণৰ ভয়তে শিশুপাল নহয় কাতৰ মাত্ৰ অস্ত্ৰ ধৰি দেখুৱাটোৰ বলাৰ বিক্ৰম বেশ বেশ লাগিল গিল দুয়ো গদাৰ পৰে গদা কিবা হেতু আগবাঢ়িছা মোক আগবাঢ়িছে তোক মৰণৰ বাবে প্ৰাণৰ মমতা আছে যদি তোৰ সন্মানে ভগ্নীক কৰ সম্পাদন কোনদিন কৰি তোমাৰ ভগ্নীৰ প্ৰতিময় কোৱাবীৰ কিবা লাগে তোমাক মোক লাগে ছিন্ন মুণ্ডা তোৰ উত্তম তুমি তাকে মই নহওঁ বিপদে যুদ্ধ কৰি মোৰ সময় বেশ তেন্তে গুণবান ভাবতে তোমার হিস্তবাদ কৰিছে প্ৰতিজ্ঞা পুরাণ কষ্ট জাতির কলঙ্ক এই জনক্ষম আজ তোর মৃত্যুরে সেটাও দুষ্টক দমন হন্তক ঈশ্বর ক্রোধ জানো না অপরাধী ভাতৃ মোৰ ক্ষমাৰ অযোগ্য তথাপিতো ভাতৃ মোৰ দুখিনী মাতৃ পুত্ৰহীনা কৰি দাৰুণ কষ্ট নিদিবা প্ৰভু এই মিনতি দাসীৰ
মাথো বহাগৈ ৰাখ তোমাৰ অনুৰোধ মই ৰক্ষা কৰিম তোমাৰ কাৰণে মাথো এই মহাপাতকী ৰাখিৰ জীৱন চাই ৰানুক পবিৰ ভাত নিশ্চয় ভক্তিটোৰ কেনে সুবিবল সুপবিত্ৰ সেয়ে আজি ৰক্ষা পালি তই